নমস্কাৰ, মই সংগীতা ভৰালী। আজিৰ ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ মহাকাব্য ৰামায়ণৰ কিছু কথা। ৰামায়ণ, য'ত প্ৰতিফলিত হয় ভাৰতীয় সমাজ জীৱন। এটা আদৰ্শ পৰিয়াল, এখন আদৰ্শ ঘৰৰ প্ৰতিচ্ছবি দেখা যায় ৰামায়ণত। ৰামায়ণৰ কেৱল কাহিনী নহয়, প্ৰতিটো চৰিত্ৰ খুবেই আকৰ্ষণীয়। তেওঁলোক নিজস্ব গুণ আৰু বৈশিষ্ট্যৰে মহীয়ান। ৰামৰ দৰে আদৰ্শ পুত্ৰ, ভৰত লক্ষ্মণৰ দৰে আদৰ্শ ভায়েক, সীতাৰ দৰে আদৰ্শ পত্নী কেৱল ৰামায়ণতে দেখা যায়। আৰু ৰামায়ণৰ যিজন খলনায়ক, সেই ৰাৱণ চৰিত্ৰটো কিন্তু খুবেই উজ্জ্বল, খুবেই আকৰ্ষণীয় এটা চৰিত্ৰ। ৰাৱণৰ জন্মই হৈছিল ৰাক্ষসসকলৰ হেৰাই যোৱা সন্মান উদ্ধাৰ কৰিবৰ বাবে। তেওঁ এজন দুৰ্ধৰ্ষ যোদ্ধা আছিল, এজন অতি পৰাক্ৰমী শক্তিশালী বীৰ আছিল। কিন্তু একে সময়তে তেওঁ আছিল এজন বিদগ্ধ পণ্ডিত, এজন অতি জ্ঞানী পুৰুষ। কাৰণ ৰাৱণৰ মাতৃ এগৰাকী ৰাক্ষস কন্যা আছিল যদিও তেওঁৰ পিতৃ বিশ্ৰবা আছিল এজন মহান ঋষি। মাতৃৰ পৰা ৰাৱণে পাইছিল প্ৰচণ্ড শাৰীৰিক শক্তি, সেই জেদ, যিকোনো এটা বস্তু হস্তগত কৰাৰ তেওঁৰ যি আকাংক্ষা, তেওঁৰ যি প্ৰচণ্ড মনোবল, আৰু সেই একেই সময়তে তেওঁ পিতৃ বিশ্ৰবাৰ পৰা পাইছিল তপ শক্তি, পাণ্ডিত্য। ৰাৱণৰ দৰে পণ্ডিত সেই সময়ত হেনো আন কোনোৱে নাছিল। আৰু ৰাৱণৰ এই পাণ্ডিত্যক স্বয়ং ৰামচন্দ্ৰইও স্বীকাৰ কৰিছিল। সেইবাবেই ৰাৱণৰ মৃত্যুৰ ঠিক আগমুহূৰ্তত ৰামচন্দ্ৰই ভায়েক লক্ষ্মণক তেওঁৰ ওচৰলৈ পঠিয়াইছিল কিছু জ্ঞান ল'বৰ বাবে। মৃত্যুৰ আগমুহূৰ্তত ৰাৱণে লক্ষ্মণক কৈছিল 3টা বিশেষ কথা। আজিৰ ভিডিঅ'টোত এইকেইটা কথাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। কি আছিল বাৰু সেইকেইটা কথা? ৰাম ৰাৱণৰ যুদ্ধৰ অন্তিম পৰ্যায়, তয়াময়া যুদ্ধ চলি আছে, আৰু সেই সময়তে ৰাৱণক উদ্দেশ্যি ৰামে নিক্ষেপ কৰিলে ব্ৰহ্মাস্ত্ৰ। সেই ব্ৰহ্মাস্ত্ৰই গৈ ৰাৱণৰ শৰীৰৰ নাভিত বিন্ধিলে, আৰু ৰাৱণ আঘাতপ্ৰাপ্ত হৈ ৰথৰ পৰা ধমহাই বাগৰি পৰিল মাটিত। তেতিয়া ৰামে লক্ষ্মণক ক'লে, সেই যে মাটিত বাগৰি পৰি আছে, সেইজন কেৱল আমাৰ শত্ৰু বুলি তুমি নাভাবিবা। সেইজন এজন বীৰ যোদ্ধাই মাথো নহয়, তেওঁ হৈছে এজন বিদগ্ধ পণ্ডিত, এজন অতি জ্ঞানী ব্যক্তি। যোৱা, তেওঁৰ পৰা কিছু কথা শিকি লোৱা। জীৱনৰ অন্তিম মুহূৰ্তত তেওঁ তোমাক 2টা কথা হ'লেও শিকাই যাওক। এতিয়া লক্ষ্মণে কিন্তু এই কথাটো কিমান সহজভাৱে ল'ব পৰা নাছিল। তেওঁ ৰাৱণক তেতিয়াও শত্ৰু জ্ঞানেই কৰি আছিল। কাৰণ তেওঁৰ মাকৰ দৰে সন্মান কৰা সীতা, তেওঁৰ বৌয়েক সীতাক অপহৰণ কৰি লৈ গৈছিল ৰাৱণে, বন্দী কৰি ৰাখিছিল। এই কথাটোক লক্ষ্মণে সহজভাৱে ল'ব পৰা নাছিল। কিন্তু ৰামৰ কথা পেলাবও নোৱাৰে, গতিকে চৰম অনিচ্ছাৰে তেওঁ গৈ ৰাৱণৰ মূৰৰ ওচৰত থিয় দিলে। তেতিয়া ৰাৱণে ক'লে, কি শিকাম মই তোমাক? তুমিতো এইটোও নাজানা যে কেনেকৈ শিকিব লাগে, কেনেকৈ জ্ঞান ল'ব লাগে। তেতিয়া ৰামৰ কথা মতে লক্ষ্মণ গৈ ৰাৱণৰ ভৰিৰ ওচৰত বহিল। কাৰণ শিষ্যৰ স্থান সদায় গুৰুৰ চৰণত। মূৰৰ ওপৰত থিয় হৈ শিক্ষা লোৱা নাযায়। তেতিয়া ৰাৱণে কৈছিল লক্ষ্মণক 3টা বিশেষ কথা। তেওঁ প্ৰথমেই ক'লে, যিকোনো কাৰ্য কৰিবৰ বাবে শুভ মুহূৰ্ত আহিব বুলি বাট চাই নাথাকিবা। তুমি শুভ মুহূৰ্তলৈ ৰৈ থাকিবা, আৰু জীৱন তোমাৰ হাতৰ পৰাই পিছলি পৰিব, তুমি গমেই নাপাবা। কোনেও নাজানে কাৰ মৃত্যু কেতিয়া হ'ব। কোনো কাৰ্য কৰিম বুলি যদি হাতত লোৱা হয়, তেনেহ'লে তাক কৰি পেলাব লাগে। কোনো নিৰ্দিষ্ট সময়ত কৰিম, শুভ মুহূৰ্তত কৰিম বুলি কেতিয়াও পেলাই থ'ব নালাগে। হয়তো ৰাৱণেও ভাবিছিল বহু কথা, হয়তো তেওঁ বহু আঁচনি প্ৰস্তুত কৰি থৈছিল কৰিম বুলি, পৰিকল্পনা কৰি থৈছিল, কিন্তু যিবোৰ কাহানিও তেওঁ বাস্তৱত ৰূপায়িত কৰাই নহ'ল। দ্বিতীয়তে ৰাৱণে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈ গৈছে যে শত্ৰুক কেতিয়াও দুৰ্বল বুলি নাভাবিবা। ৰাৱণ এজন দুৰ্ধৰ্ষ যোদ্ধা আছিল, এজন বিচক্ষণ ৰাজনীতিজ্ঞ আছিল। কিন্তু তেওঁৰ ক'ত ভুল হ'ল? তেওঁ ৰামক আণ্ডাৰ এষ্টিমেট কৰিলে। যিমানখিনি গুৰুত্ব দিব লাগিছিল সিমানখিনি গুৰুত্ব তেওঁ নিদিলে।
তেওঁ ৰাম আৰু লক্ষ্মণক ৰাজ্য এৰি অনাই বনাই ঘূৰি ফুৰা দুজন ৰাজকুমাৰ বুলিহে ভাবিলে। য'ত হনুমান, সুগ্ৰীৱ, অংগদৰ দৰে বীৰ আছিল, সেই সৈন্যদলকো তেওঁ গুৰুত্ব নিদিলে। সেই সৈন্যদলটোক তেওঁ বান্দৰ ভালুকৰ এটা দল বুলিয়ে ভাবিলে। শেষত কি হ'ল? প্ৰয়োজনতকৈ অধিক আত্মবিশ্বাসী হৈ নিজৰ ৰাজভৱনত বহি থাকিল ৰাৱণ, আৰু সাগৰত সেতু বান্ধি ৰামচন্দ্ৰই নিজৰ সৈন্যদলক লৈ গৈ তেওঁৰেই ৰাজ্যত ৰাৱণক পৰাস্ত কৰিলে। গতিকে শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভবা উচিত নহয়। ৰামক বাধা দিবৰ বাবে যিমানখিনি শক্তি প্ৰয়োগ কৰা উচিত আছিল, ৰাৱণে হয়তো নকৰিলে। সেয়ে ৰাৱণে কৈছে যে শত্ৰুক কেতিয়াও দুৰ্বল বুলি নাভাবিবা। তোমাৰ সন্মুখত যিজন আছে সেই প্ৰতিদ্বন্দ্বী তোমাৰ সমপৰ্যায়ৰ বা তোমাতকৈ উচ্চ স্তৰৰ প্ৰতিদ্বন্দ্বীও হ'ব পাৰে। গতিকে যেতিয়া আক্ৰমণ কৰিবা, মানে যেতিয়া তুমি আগবাঢ়িবা, যেতিয়া তেওঁৰ সৈতে প্ৰতিযোগিতাত নামিবা, তেতিয়া নিজৰ সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰিবা তেওঁৰ সৈতে যুঁজিবৰ বাবে। শেষত ৰাৱণে কৈছে, জীৱনৰ সৈতে জড়িত হৈ থকা নিজৰ কোনো গোপন কথা অতি বিশ্বস্তজনৰ আগতো প্ৰকাশ কৰা উচিত নহয়। কোৱা হয়, ৰাৱণৰ নাভিত এক অমৃত কুণ্ড আছিল। সেই নাভিতেই আছিল তেওঁৰ মৃত্যু। মানে ৰামচন্দ্ৰই যদি নাভিত নামাৰিলেহেঁতেন, ৰাৱণৰ হয়তো মৃত্যু নহ'লহেঁতেন। আৰু সেই কথা জানিছিল বিভীষণে, আৰু বিভীষণে সেই কথা ৰামক জনাইছিল। গতিকে সেই কথা বিভীষণে জনাটোৱেই ৰাৱণৰ মৃত্যুৰ কাৰণ হ'ল। সেয়ে কৈছে ৰাৱণে, তোমাৰ জীৱনৰ যি গোপন অধ্যায়, তোমাৰ জীৱনৰ যি দুৰ্বলতা, সেই দুৰ্বলতাখিনি কাৰো আগত প্ৰকাশ কৰা উচিত নহয়। সেয়া একান্তই গোপনে ৰখা কথা। এই তিনিটাই হৈছে ৰাৱণে কোৱা কথা। সেই ত্ৰেতা যুগত ৰাৱণে লক্ষ্মণক কোৱা কথা হ'লেও এই তিনিটা কথাৰ গুৰুত্ব কিন্তু আজিও শেষ হৈ যোৱা নাই। জীৱন যুদ্ধত আগুৱাই যাবৰ ক্ষেত্ৰত ৰাৱণে কৈ যোৱা এই তিনিটা কথা আমাৰ বাবে সহায়ক হ'ব পাৰে। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টি কেনে লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনত হেঁচা দিবলৈ নাপাহৰিব। আমি নতুন নতুন বিষয় লৈ পুনৰ আপোনাৰ সন্মুখত উপস্থিত হ'ম। ধন্যবাদ।